নমস্কাৰ দৰ্শকসকল মই আজি আপোনালোকৰ আগত এটা সাধু ক'ম আপোনালোকে শুনিলে মই সুখী হ'ম এখন গাঁও আছিল সেই গাঁৱত এক থোৰা নাম পাৰ্টি আছিল নামো কি মজবুত নাম নেগেৰা নাম এদিনাখন কি হ'ল খেল নাম আছে সেইফালে আছে আন এজন পাঠক আৰু আমাৰ আছে এজন পাঠক গধূলি ৯টামান বজাৰ পৰা আৰম্ভ হয় নাম পাৰ্টি আমিও ওলালোঁ গোটেইবিলাকে সাজি কাচি এইফালে দৌৰা দৌৰি হৈছে চব মানুহবিলাকে ওলালে নেগেৰা তাল এইবিলাক চব লৈ যোগাৰ পিছে মোৰো তাড়াতাড়ি লাগিল নহয় এইফালে গৈ দৌৰ মাৰি ঘৰৰ পৰা বেগটো ল'লোঁ কান্ধত লৈ তাতে মোৰ এই এৰি টেনিছখন আছিল নহয় আলনাডালত থোৱা তাৰ পৰা সেইখন ল'লোঁ লৈ মানে মনত সোমাই গুচি আহিলোঁ তাৰপিছত গৈ আছোঁ এইপিনে কি হ'ল জোনাক ৰাতি একদম জনৰ পোহৰ চিকচিকীয়া জনৰ পোহৰ এই পোহৰত মানে চিকমিক কৰি আছে আৰু সেই পথাৰৰ খাল বিলবিলাকত পানী ধুনীয়া হৈ আছে কিছুমানত আকৌ খালত পানী শুকাই একদম বগা পৰি আছে বোকাই পানী সমান হৈ আছে ধৰিব নোৱাৰি তাত যে অকল বোকাই আছে বোকা নাই বুলিয়ে ভাবি আৰু পানী আৰু সেইখিনি পানী এনেকৈ গৈ আছে এইফালে মোৰ কি হ'ল মানে পেটৰ মানে এইফালে পেটটো কামুৰিছে কি কৰোঁ কি নকৰোঁ তাৰপিছত মই দৌৰা দৌৰি গৈ ধুতিখনৰ লেঙেটিডাল সলকাই এঠাইত মানে বহি ল'লোঁ এইফালে গ'ল সেইফালে মোৰ মানুহবিলাক নাম পাৰ্টিৰ মানুহবিলাক গৈ আছে মোৰহে তাড়াতাড়ি এইফালে কি কৰিম কি নকৰিম উপায় নাই তাৰপিছত কি কৰিলোঁ মই বহি পানী লওঁ বুলি গ'লোঁ ধুনীয়া হৈ আছে চিকচিকীয়া হৈ আছে পানী সেই মানে পানীৰ কাষলৈ গ'লোঁ যাই ভালকৈ বহি ল'লোঁ লৈ লেঙিডাল গছাই এনেকৈ হাতখন দি গোটেই একেবাৰে এনেকৈ চচৰিয়াই লৈ আহিলোঁ নহয় আহি একেবাৰে কি হ'ল তাততো পানী নাই সেই অলপ গোটাই বোকা গোটেই জপিনাই গোটেই লেটি ল'লোঁ একেবাৰে কি কৰিম উপায় নাই মই এতিয়া কি কৰিম এইফালে লগবিলাক মানে বহুত দূৰ পালে যায় উপায় নাপাই মই কি কৰিছোঁ সেই ঘাঁহনিবিলাক আছে নহয় দুবৰি বনবিলাক আছে মই তাত গোটেই মানে কাপোৰখন মানে দাঙি লৈ একেবাৰে চুচৰি তাৰপিছত একেবাৰে মানে আৰু মুচি ল'লোঁ সেনেকৈ ক'ৰবাত থাকিল নেকি গম নাপালোঁ তাৰপিছত এনেকৈ দৌৰ মাৰি গৈ সিহঁতক লগ ধৰিলোঁ তাৰপিছত লগৰ সেই বান্ধৱে সুধিলে মোক বোলে ইমান দেৰি কৰিলে কিয় কি কৰিবি আৰু মোৰ সেই পায়খানা লাগিল নহয় পায়খানা কৰিলোঁ তাৰপিছত পায়খানা কৰি গুচি আহিলোঁ এনেকৈ গৈ আছোঁ তাৰপিছত এনেকৈ যাই নামৰ থলী পালোঁ নাম পাৰ্টি মানে বহিছে আৰু সেইফালেও নাম গাইছে তাৰপিছত এইফালে আমাৰো আৰম্ভ সিহঁতৰ নাম ধৰা শেষ হোৱাৰ পিছত আমাৰ পাঠকে নাম দিলে নামত কি ধুনীয়া নাম একেবাৰে তাৰপিছত নাম শেষ হোৱাৰ পিছত আকৌ সেই পাৰ্টি ধৰিলে তাৰপিছত সিহঁতৰ শেষ হোৱাৰ পিছত আমাৰ পাঠকে নাম দিয়ে এনেকৈ নাম চলি আছে সেইফালে দুটা হ'ল আমাৰ দুটা হ'ল এইফালে ৰাতি পোহৰ হওঁ অৱস্থা তেতিয়াতো ঠাণ্ডা লাগিল তাৰপিছত মই আস্তেকৈ মোনাৰ পৰা কাপোৰখন উলিয়াই ল'লোঁ চাওঁ যি সেইখনতো মোৰ সেই এৰী চাদৰখন নহয় সেইখন আমাৰ এওঁৰ মানে মেখেলাখনহে লৈ গ'লোঁ কি কৰিব লাজতে মানে কি কৰিম কি নকৰিম সেই নতুন মেখেলাখন মই আকৌ কেনেকৈ পেলাই থৈ আহিম সেই ভাবি মনে কাকো নেদেখাকৈ আকৌ বেগটোত সোমাই ল'লোঁ
বেগটোত সোমাই লৈ আৰু গপচত আছোঁ আৰু তাৰপিছত এই লগৰবিলাকে সুধিলে ঐ কি ঐ তোৰ ঠাণ্ডা লগা নাই নেকি নাই আজি ঠাণ্ডা লগা নাই দে বৰ গৰম উঠি আছে আৰু তাৰপিছত কি কৰোঁ নাম ভাঙিল মানে সেমেনা সেমেনিকৈ ঘৰ আহি পালোঁ আহি আৰু কি কৰিব উপায় নাই এনেকুৱা ঘটনা আৰু জীৱনত এতিয়াও মনত থাকিল এই ঘটনাটো এতিয়াও মনত থাকিলে এই ঘটনা